সো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বিপুল অফিচিয়েল ব্লগ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি ৰাতিপুৱা শুই দিলোঁ, কাৰণ আমি মাধৱথানলৈ যাম। মাধৱথান মানে আমাৰ গাঁৱৰ জামুগুৰি পমুৱা আৰু আমাৰ নাহৰবাৰী একমাত্ৰ মাধৱথান হয়, শিৱ মন্দিৰ হয়। তাতে আমি সেৱাজনক পূজা কৰোঁ চবে। তাতে বহুদিন হ'ল নোযোৱা, তাতে আজি যাম ৰাতিপুৱাই। তো বলক আমাৰ মাধৱথান কেনেকুৱা আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে। লেটছ গো। এতিয়া গা ধুব লাগিব বন্ধুসকল, মানে ঠাণ্ডা বেছি হৈছে, মানে আগতকৈ বেছি ঠাণ্ডা হৈছে। সেইটো কাৰণে ঠাণ্ডা পানীয়ে গা ধুব নোৱাৰি, তো গৰম পানী কৰিলোঁ, গৰম পানী দি এতিয়া গা ধুব লাগিব। এতিয়া মানে ঠাণ্ডাত গা ধুলে মানে এতিয়া কঁপি যায়, বহুত চৰ্দি লাগি যায়, মানে জ্বৰ হৈ যায়। সেইটো কাৰণে গৰম পানী কৰি গা ধুই লওঁ। এতিয়া কি খাইছে এই কুকুৰাজনী? খা। তো এইটো হৈছে টোপোলাটো, তামোল পাণ টোপোলা, আৰু এইটো হৈছে বগা গামোচা। তো বন্ধুসকল ফাইনেলি ৰেডি হৈ গ'ল, এতিয়া ওলাবহে লাগে। আৰু এতিয়া বলক যাওঁ আমাৰ মাধৱথানলৈ। চ' বন্ধুসকল এতিয়া পাই গ'লোঁ আমাৰ মাধৱথান। চাওক আপোনালোকে, সেইটো হৈছে আমাৰ মাধৱথান। এতিয়া তালৈকে যাম, আৰু মানুহ আহি আছে বহুতে। মানুহ আহি তাতে সেৱা কৰে, মানুহবিলাক তাতে পূজা কৰে। আৰু আজি ময়ো গৈছোঁ, চাম কি আছে তাত কি নাই, আপোনালোকক দেখাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু অকণো স্কিপ নকৰিব। আৰু এটা কথা, আপোনালোকে বেয়া নাপাব, মোৰ কেমেৰা যিহেতু কেমেৰা ভিডিঅ' ইমান স্পষ্ট নাহিবও পাৰে, কিছুমান ক্লিয়াৰকৈ নাহে। সেইকেইটা আপোনালোকে মোক ক্ষমা কৰি দিব লাগিব। আৰু মই শিকি আছোঁ ভালকৈ বনাবলৈ, আৰু কথা কোৱাত মোৰ ইমান স্পষ্ট নহয়, মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই ভিডিঅ' বনোৱাত। তাৰপিছত আপোনালোকে বেয়া নাপাব। এইটো হৈছে আমাৰ মাধৱথান, আৰু এইটো পথাৰৰ মাজতে আছে আমাৰ মাধৱথান। এতিয়া চাওক আপোনালোকে, আমাৰ গাঁৱৰ মানুহবিলাক ইয়াত আহি পূজা অৰ্চনা কৰি আছে, সেৱা জনাই আছে ভালে কুশলে থাকিবলৈ ভৱিষ্যতৰ কাৰণে। আৰু আমিও কৰিব লাগিব, ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব, তেতিয়াহে ভগৱানে আমাক চাব ন। সেইটো কাৰণে চবেই আহে ইয়াতে প্ৰাৰ্থনা কৰে। চাওক কিমান মজাকৈ প্ৰাৰ্থনা কৰি আছে, গাখীৰ দিছে। আৰু ইহঁতে যোৱাৰ পাছতে মই লাষ্টত সেৱা কৰি ময়ো যামগৈ। এতিয়া ভিডিঅ' বনাই লওঁ বুলি ৰখি আছোঁ। এজন এজনকৈ সেৱা কৰি আছে, আৰু এজন আহিলে চাওক। চাওক বন্ধুসকল, এইটো হৈছে আমাৰ মাধৱথানৰ শিৱ মন্দিৰ। ইয়াতে মানুহবিলাক পূজা কৰি সেৱা কৰি গুচি গ'লগৈ। এতিয়া মই আছোঁ লাষ্টত, ময়ো পূজা কৰিলোঁ। পূজা কৰি পিনে আপোনালোকৰ লাষ্টত এইটো মই দেখুৱাই আছোঁগৈ। চাওক ইয়াতে মানুহবিলাক আহে, ইয়াৰ পৰা ইয়াত আহি ইয়াত হাত ভৰি ধুই পিনে ইয়াত উপস্থিত হয়গৈ, তাত গৈ সেৱা কৰেগৈ। আৰু দেখাই আছোঁ, চাই লওক। এইটো হৈছে ইয়াতে আগতে ভাত চাত পায়স চায়স ইয়াতে বনাইছিলে, কিন্তু এইটো চাহ তাতে কি আছে। আৰু এইটো হৈছে আমাৰ মাধৱথানৰ শ্ৰীকৃষ্ণ মন্দিৰ। ইয়াতো পূজা কৰে, ইয়াতো মই কৰিলোঁ পূজা। এইটো হৈছে আমাৰ শ্ৰীকৃষ্ণ মন্দিৰ। আৰু বেকগ্ৰাউণ্ডবিলাক চাহ, ইয়াতে কলপাত চলপাত চব আছে। ইয়াত ঘৰৰ পৰা লৈ আনিব নালাগে, কলপাতবিলাক ইয়াতে চব পাই যায়। আৰু চাওক কিমান ধুনীয়া ন। তো কেমেৰা স্পষ্ট অহা নাই, এইটো কাৰণে আপোনালোকে ভালকৈ চাব পৰা নাই।